বাকি কম ফুকুতে কবা ভিতৰত মা কাঁহী বাতি ধুই হলে আপুনি এইকেইটা লৈ যাওক মোৰ স্কুল যাব হ'ল নহয় মই মুখ হাত ধুই লওঁ এনে তাই পঢ়ি পেলাই ফালিব মিনিষ্টাৰনি প্ৰফেচাৰনি হ'ব কাঁহী বাতিকেইটা ধুওঁতে ইমান দেৰি লাগিছে পঢ়ি ফালিবি তাই বাদ দে স্কুল যাব নালাগে ভিতৰত কাম আছে কাম কৰগে মা মোৰ অহা সপ্তাহত পৰীক্ষা মই স্কুল যাবই লাগিব তাই পৰীক্ষা ময়ো জানো তোক কেনেকে স্কুলে ওলাব লাগে ছোৱালী ক'ত ডাঙৰ হোৱা দেখি তাই 14-15 বছৰ হৈছে তাই এতিয়াই বিয়া দিব হৈছে নে 15 বছৰ হৈছে বুলি ৰখাই থলে নহব নহয় যেতিয়া যিয়ে মান সন্মান শেষ কৰিব তেতিয়া গম পাব মোৰ ছোৱালীৰ ওপৰত বিশ্বাস আছে তাই একো মান সন্মান খেদা কাম নকৰে আৰু তাইৰ ইচ্ছা তাই পঢ়ি শুনি ভাল মানুহ হোৱা গতিকে তাই মনৰ ইচ্ছা মই পূৰ্ণ কৰিম তাই পঢ়ক তাই পঢ়িবলৈ মন আছে পঢ়ক এতিয়াই ছোৱালী বিয়া দিব হোৱা নাই এনেহে পঢ়াব জীয়েকক দেখিম নহয় কিমান ধৰণ আছে এনে প্ৰফেচাৰ ইঞ্জিনিয়াৰ বনাই জীয়েকক চাই ল'ম মই মোৰ ছোৱালীক মই যেনেকে পঢ়াওঁ মই পঢ়াম মই তাইৰ কাৰণে যিমান কষ্ট কৰিব লাগে কৰিম তাইৰ মনৰ ইচ্ছাটো মই পূৰ্ণ কৰিম গতিকে তাইক এতিয়াই বিয়া দিব হোৱা নাই তুমি এইবিলাক কথাত লাগি নাথাকিবা যোৱা তুমি ঘৰত বেলেগ কাম আছে বেলেগ কাম কৰাগে যোৱা এইবোৰ ছোৱালীৰ কথা তুমি মাথা মাৰি থাকিবা যোৱা আছে ময়ো চাই ল'ম ছোৱালীৰ যদি মান সন্মান শেষ কৰে তেতিয়া কি কৰো চাব আপোনাক এই 40 টকা আছে এইটো লৈ যা 20 টকা গাড়ী ভাড়া দিবি 20 টকা তই কিবা হেৰিয়াত কিনি খাবি নালাগে দেউতা তোমাৰ পইচা নাই এইটো লোৱা নালাগে নালাগে তই লৈ যাচোন তই ইমান দূৰ খোজকাঢ়ি যাব নালাগে সেই বেটেৰীত যাবি আৰু বেটেৰীত আহোঁতে 20 টকা যাব 20 টকা তই কিবা এটা খাবি এতিয়া ঘৰত বা কি কালি কি নাই ঠিক নাই দেউতা তুমি লোৱা মই সেই লগৰজনীৰ লগত চাইকেলতে যাম জানো তই কেনেকুৱা ছোৱালী যা তেতিয়াহ'লে যা ভালকে যাবি আকৌ যা ক'ত যাওঁ তই দেখা নাই নেকি দেখিছো কিন্তু সুধাৰ কাৰণেতো ইমান খং কৰিব লাগে নে খং নকৰি তোক কি মৰম কৰিব লাগে নেকি এইবোৰ কিনো খাইছে ইমান গেলা গেলা গোন্ধাইছে এই তইনো মোক ইমান কিয় বেয়া পাৱ মোৰ খুব ভাল লাগে ইয়াক দেখিছ এই স্কুললে গৈ মোৰ ল'ৰাৰ লগত প্ৰেম প্ৰীতি কৰিছে ৰহ তোক মই ব্যৱস্থা কৰি আছো ৰহ চাই আছো তোক মই ৰহ মই দাঢ়িটো চালা আৰু কথা কবলৈ নাপালি যা আঁতৰ এইটো তোক মই চাই আছো তোক মই নিজৰ কৰিহে চালা মৰমো লাগে এজনী ঐ তই স্কুললৈ যোৱা চালে কৰ ল'ৰাৰ লগত প্ৰেম প্ৰীতি কৰি আছ বাটত নহয় মা তেনেকুৱা একো নহয় কি নহয় কি নহয় মই দেখা নাই নে সেইকাৰণেতো সদায় স্কুললৈ যাওঁ কৰি থাকো তই মান সন্মান শেষ কৰিবলৈ আহিছ এইখন ঘৰত হয় মা তুমি ভবা নাই নহয় তুমি কেলে তেনেকুৱা কথা কৈছা তাই কথা কবলৈ আহিছ কিয় মাৰিছা তুমি ৰ'বচোন মন থকা মা জানি কি হৈছে মই কি শুনিছো নহয় দেউতা মায়ে কোৱাৰ দৰে মই একোৱে ভুল কৰা নাই
একো ভুল কৰা নাই নে মই কি চকুৱে ভুল দেখিছো এইবোৰ কি দেখিছো মই চকুৱে এই ৰ'বাচোন তাই তেনেকুৱা একো নাই কৰা বুলি কৈছে নহয় নাই কৰা নে সেইকাৰণেতো মই কৈছিলো ছোৱালী বিয়া দি উলিয়াই দিব লাগে সোনকালে ঘৰৰ মান সন্মান শেষ কৰি দিব গোটেইখন তুমি ছোৱালীজনী বিয়া দিবলৈ ক'লে নহ'ব ন তাই বিয়াৰ বয়সটো হ'ব লাগিব তাই এতিয়া 14-15 বছৰ হৈছে এই 14-15 বছৰ ছোৱালী বিয়া নিদিয়ে নহয় তুমি ক'লে নহ'ব নহয় বয়স হোৱা নাই নে বয়স হোৱা নাই এই ছোৱালীয়ে যে মান সন্মান শেষ কৰিছে যদি এই এমাহৰ দুমাহৰ ভিতৰত বিয়া দি উলিয়াই নিদিয়ে ময়ো এখন ঘৰত থাকিবলৈ নাই যাচোন মাজনী যা তই দুখ নকৰিবি যা মই ইয়াক কিবা এটা ব্যৱস্থা কৰিম তই ভিতৰলৈ যা মোৰ মান সন্মানৰ কথা আছে মই যিটো কৈছো সেইটো সোনকালে কৰক নহ'লে মই এখন ঘৰত থাকিবলৈ নাই কি যে কৰো দে উপায় নাই এই মানুহজনী পাই মই মৰি গৈছো আনো আন তালে লৈ আহ জোৱাই মোৰ ছোৱালী এজনীয়ে তাই মাক নাই তাই 5-6 বছৰ বয়সতে মাক ঢুকালে তাই মাকৰ মৰম কি আজিলৈকে তাই বুজিয়ে নাপালে তোমাক মই ছোৱালীজনী চম জানা সুখে দুখে থাকিবা আৰু দুখ কষ্ট নিদিবা মাজনী হওক যা তোৰ মনৰ আশা মই পূৰ্ণ কৰিব নোৱাৰো দুইটা মিলি জুলি থাকিবি আৰু হ'ব দেউতা আপুনি একদম চিন্তা নকৰিব আপোনাৰ ছোৱালী মই একো কষ্ট নিদিওঁ ঠিক আছে তেতিয়াহ'লে যোৱা গৈ যোৱাই হ'ব পাৰো মোক খা খবৰি নিদি হ'ব পাৰে মই ছোৱালীজনী থৈ আহিবলৈ গাড়ী এখনো দিব নোৱাৰিলো বাহনখনকে যেনে তেনে দিছো তাকো পাম চান্দা গম নাপাওঁ যাবি আৰু যেনে তেনে গাড়ী থাকে চেচি বাহন মানে ভগা ঠেলা প্ৰশাসনখন দিছে এইবিলাক চকাত পমেই নাই দেখোন চালা ঠেলা গাড়ী দিছে ঠেলি ঠেলি আনিছো কইনা ঠেলাত কইনা গাড়ী এখনো নিদিলে ভগা ঠেলা এখন দি থৈছে ছোৱালীজনীৰ লগত লমটো খাম মই ঘড়ী এটা দিব বুলি ভাবিছিলো ঘড়ী এটাও নাই গাড়ী এখন দিব ভাবিছিলো গাড়ীও নাই চালা এনেকুৱা ছোৱালী আনিছো ঠেলা গাড়ীৰ ওপৰত দিছে তাকো ঠেলাখনত পমেই নাই কি যে ছোৱালী বিয়া পাতিলোগে দেই মই